ঘিউ আৰু নাৰিকলৰ সোৱাদটো আহিছে, ভাল লাগিছে। এয়া কাতি বিহু বুলি আজি কি বনাবলৈ লৈছোঁ দেখুৱাম আহক। এইকণতে জুই লগাই লৈছোঁ, মজিয়াতে জুই লগাই লৈছোঁ। পাকঘৰত মানে আজি ছোৱালী সোমাব নোৱাৰে কাৰণে মই অকলে বেয়া লাগে, গতিকে এইকণতে বনাইছোঁ। এই নাৰিকল ৰুকি লৈছোঁ, চুজি লাডু বনাম। ঘিউ অকণমান দিম, নাৰিকল দিম, চুজি লাডু। এইটো আকৌ চুজি দেই, পিঠাগুড়ি দি যে বনায়, এইটো কি পিঠা বুলি কয়? এই ৰিফাইন দি তেলত যে ঘূৰণীয়াকৈ বনায়, ভণ্টি কি পিঠা বুলি কয়? ধূপ পিঠা। অকণমানকৈ লৈছোঁ আৰু এইখিনি বনাই হ'লে আকৌ বনাম, মানে কাইলৈ আকৌ বনাম। নাৰিকল দিছোঁ, চেনি দিছোঁ, চুজি দিছোঁ, বেকিং দি এনেকৈ কৰি থৈছোঁ। আধা ঘণ্টামান থোৱাৰ পাছত এইটো ঘুগলা পৰিলে দেই, ধুব লাগিব। আৰু চুজি এইটো আছে অলপ, এইটো বনাইছোঁ। চুজি দি বনাই আপোনালোকেও বনাব, মই দেখুৱাম বাৰু কেনেকুৱা হয়। এইটো চুজি নাৰিকলৰ লাডু। এইটো নাৰিকলটো ৰুকিবলৈ মোৰ এতিয়া এলাহ লাগিছে, আৰু এটা নাৰিকল আছে, কিন্তু অলপকৈ বনাম। আধা কেজি বনাম, এই আধা কেজিত এইটো নাৰিকল দিছোঁ। এনেকৈ থিয় বহি চুজিখিনি ভাজি লৈছোঁ। আজি বেলেগ এটা প্ৰচেছত বনাম। চুজিখিনি বনাই লৈছোঁ। চুজিখিনি বনোৱাৰ পাছত চেনিটো চাফনা কৰিলোঁ, চেনিৰ হেৰিটো বনাই লওঁ। এইবিলাক আকৌ মই মানে বেলেগৰ ভিডিঅ' চাই এইবাৰ নতুন প্ৰচেছটো কৰিছোঁ। খাবলৈ বেয়া হ'লে কিন্তু যিটো ভিডিঅ' চাইছিলোঁ তাতহে কমেণ্ট কৰিব। চাচনা বনোৱাৰ পাছত চাচনাখিনিত নাৰিকলখিনি অকণমান উতলাই চুজি লাডুটো বনাম। ভাজি লওঁ। এতিয়া চুজিখিনি ইয়াত দি দিম, দি এইখিনি চাচনাখিনি অলপকৈ দি লৰাম। নহ'লে চেনিখিনি গোটা হৈ থাকিব। এতিয়া নাৰিকল থকা কাঁহীখনতে লৈ লওঁ অলপকৈ। এইখিনি আকৌ ঢাকি থ'ব লাগিব, ঠাণ্ডা হৈ গ'লে নুঠিব নহয়। বনাম এতিয়া। এইকেইটা ওলালে, আন্ধাৰ হৈছে। চুজি লাডু এতিয়া বনাম, চুজিৰ ধূপ পিঠা। এইটো ভাজিয়ে গ'ল, হ'ব, বেছি নিদিব, লাগি নধৰে নহয়। একদম ধুনীয়া হয়, পকৰি নিচিনাকৈ দিছোঁ আৰু। ভাত বনাবলৈ আছেই আৰু এই যিটো এঘণ্টা ভাতটো বনাই দিম নেকি। খাবলৈ কেনেকুৱা হয় এতিয়া ধূপ পিঠা, খাবলৈ মজা হ'ব। এটা খাই চা। ধুনীয়াকৈ ফুলি গৈছে, দেখিছেনে? চুজি, নাৰিকল, চেনি, গুড় দিব লাগিছিলে, কিন্তু এই আমাৰ অকণমান দোকান যোৱা অলপ দূৰ, অসুবিধা হয় অ', মানুহ নাইকিয়া। গুড় চুৰ নহ'ল আৰু চেনিয়ে হৈ গৈছে। ইয়াতে দি দিওঁ। দালি, আলু, কোমোৰা চিম্পুলকৈ ভাতখিনি জুইতে পাতি দিলোঁ। গৰৈ মাছ আলুৰ পিটিকা, ভতৰা গৰৈ এটা আছিলে। এতিয়া সকলোকে গুড নাইট।